গুড ইভিনিং। আপোনালোকক মই ইউটিউবৰ যোগেদি ফিনান্সিয়েল লিটাৰেচিৰ লগতে কি ভুল কৰিব পাৰে নিম্ন আৰু মধ্যবিত্তৰ মানুহসকলে জীৱন সংগ্ৰামৰ বাবে যুঁজি আছে, যিসকল মানুহে এদিন ইনকাম কৰি নেক্সট দিনৰ ইনকামৰ বাবে বা যিসকলে ব্যৱসায় কৰি লোকচানৰ সন্মুখীন হৈছে, তেওঁলোকে নিজৰ ফাইনেন্সিয়েল গ'লটো কেনেকৈ ঠিক কৰিব, নিজৰ ফাইনেন্সিয়েল ছিকিউৰিটি কেনেকৈ ঠিক, তাৰ বিষয়ে মই আলোচনা কৰোঁ। আজি আলোচনা কৰিবলগীয়া কথাটো হৈছে যে যেতিয়া আপোনাৰ এটা ডিফিকাল্ট ফেজ চলি থাকে, ফাইনেন্সিয়েলি ডিফিকাল্ট ফেজ এটা চলি থাকে, তেতিয়া আপুনি কেইটা সাৱধানতা অৱলম্বন কৰিব লাগে আৰু কেনেকৈ এই ফাইনেন্সিয়েল ডিফিকাল্টি পিৰিয়ডখিনিত আপুনি সন্মুখীন হ'ব বা কেনেকৈ আগবাঢ়িব। প্ৰথম কথাটো হ'ল আমাৰ ফাইনেন্সিয়েল ডিফিকাল্টিজ কেনেধৰণে। প্ৰথমতে যদি মই ব্যৱসায় সংক্ৰান্তত, ব্যৱসায় কৰিলে আপুনি লোকচান খালে বা আপোনাৰ পইচা পাবলগীয়া থাকিলে, আপুনি কাৰোবাৰ ব্যৱসায় সংক্ৰান্তত পইচা লৈছিলে, সেই পইচাখিনি দিব লাগে। দ্বিতীয়তে আপোনাৰ ঘৰত কাৰোবাৰ বেমাৰ হ'ল, কিবা বিয়া হ'ল, সকাম হ'ল, সেই শেষত আপুনি কাৰোবাৰ পৰা লোন ল'বলগীয়া হ'ল বা আপোনাৰ আনপ্লেন কিছুমান খৰচ হ'ল। চ' এইখিনি সময়তো আপুনি ফাইনেন্সিয়েল ডিফিকাল্টিৰ সন্মুখীন হয়। তৃতীয়তে আপুনি ট্ৰেডিং হওক, জুৱা হওক বা কিছুমান এনেকুৱা ধৰণৰ অনলাইন গেমিং হওক, তাত পইচা সোমোৱালে বা অনলাইন যোগেদি কাৰোবাক পইচা দিলে, তাত আপোনাৰ পইচা লোকচান সন্মুখীন হ'ল। চ' জেনেৰেলি এই তিনিটা ট্ৰেণ্ড দেখা পোৱা যায়। চ' এতিয়া প্ৰথম কথাটো হ'ল আমি সকলোৱেই যেতিয়া এনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক দুৰৱস্থা বা ফাইনেন্সিয়েল ডিফিকাল্টিৰ সন্মুখীন হওঁ, তেতিয়া আমি কেনেকৈ সন্মুখীন হ'ম বা কোনকেইটা কথা আমি প্ৰথমতে মনত ৰাখিম। চ' প্ৰথমতে মনত ৰাখিবলগীয়া কথা হ'ল আপুনি নিজৰ লগতে পৰিয়ালৰ মানুহখিনি স্বাস্থ্যৰ ক্ষেত্ৰত বীমা কৰিবলৈ চেষ্টা কৰক। মই জানো বীমা যিহেতু 10,000, 11,000, কেতিয়াবা 15,000 টকালৈও, সেই বীমাখিনি আপুনি দিবলৈ সামৰ্থ্যই নহয়, কাৰণ আপোনাৰ ডেইলি 500 টকা বা মন্থত 5,000 টকা ইনকাম হোৱাটো বা 10,000 টকা ইনকাম হোৱাটো বহুত ডিফিকাল্টিজ হৈ যায়। চ' সেই ক্ষেত্ৰত আপুনি কি কৰিব, আপুনি সেই ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব যে আমাৰ স্বাস্থ্য, আমাৰ কিবা আকস্মিক দুৰ্ঘটনা বা এইবোৰ আমি কেতিয়াও গম নাপাওঁ। সেইবাবে মই বীমাটো এইকাৰণেই কওঁ, অলৰেডি আপুনি এটা ফাইনেন্সিয়েল ডিফিকাল্টিজ মাজত গৈ আছে, আকৌ যদি আপুনি স্বাস্থ্যজনিত কিবা সমস্যাৰ সন্মুখীন হয় বা হস্পিটেলাইজ হয়, তেতিয়াহ'লে আপুনি আৰু দুৰৱস্থাৰ সন্মুখীন হ'ব। চ' পাৰিলে আপুনি এটা ইঞ্চুৰেঞ্চ লওক, লাগিলে সেয়া আপুনি EMI ভিত্তিতেই কৰি লওক। আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মানুহখিনি প্ৰথমতে স্বাস্থ্যৰ বীমা যোগে। দ্বিতীয়তে এই ডিফিকাল্ট সময়খিনিত যিমান পাৰে আপুনি কাৰোবাৰ পৰা ধাৰ বা ক'ৰবাৰ পৰা বন্ধু বান্ধৱ ফেমিলিৰ পৰা ঋণ লোৱাটো বন্ধ কৰক। আপুনি অত্যাধিক এটা মিনিমেলিষ্টিক লাইফ আপুনি আৰম্ভ কৰক। এইকাৰণেই কৈছোঁ, চাওক আপুনিও জানে আপুনি অলৰেডি এটা ফাইনেন্সিয়েল ডিফিকাল্টিজ সোমাই আছে। আপুনি কাৰোবাৰ পৰা ধাৰ ল'লে, কাৰোবাৰ ফেমিলি ফ্ৰেণ্ডছৰ পৰা আপুনি ধাৰ ল'লে, সেই পইচাখিনি আপুনি ৰিটাৰ্ণ কৰিব নোৱাৰিব। তাৰ ফলত কি হ'ব, আপোনাৰ ছ'চিয়েল ৰেপুটেশ্যন, আৰু সেই মানুহবোৰে আপোনাৰ এটা কথাতে দুটা শুনাব, তাৰ ফলত আপোনাৰ মনোবলো ভাঙিব আৰু আপোনাৰ নিজৰ ছেল্ফ কনফিডেঞ্চ কমি যাব আৰু লাহে লাহে আপুনি পলৰীয়া ভাৱ এটা আপোনাৰ মনত আহিব। চ' সেইকাৰণে যিমান পাৰে আপুনি আনৰ পৰা এইটো সময়ত পইচা লোৱাটো বা ধাৰ লোৱাটো হেবিটটো আঁতৰাওক। তৃতীয়তে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, আপুনি যিহেতু বিজনেছ হওক বা কিবা আপোনাৰ চাকৰি ক্ষেত্ৰত হওক বা ট্ৰেডিং কৰি হওক বা এনেকুৱা ধৰণৰ আপুনি এটা সমস্যাৰ সন্মুখীন হ'ল, তেতিয়া আপুনি মাত্ৰ নিজৰ যিকেইটা মেইন কাম সেইকেইটা কৰক। কেতিয়াও আৰু ৰিস্ক নল'ব যে মই ব্যৱসায় কৰি লোকচান হ'ল, মই আকৌ পইচা য'ৰ ত'ৰ পৰা গোটাই আনি ব্যৱসায় কৰোঁ। আপুনি আকৌ বেছি ধাৰত সোমাই যাব। বা ট্ৰেডিং কৰি লোকচান হ'ল, আপুনি আকৌ পইচা ক'ৰবাৰ ঋণ বা বন্ধু, তো আপুনি ট্ৰেডিং কৰি ঘূৰাই দিম বুলি সপোন দেখিলে, কিন্তু আপোনাৰ যিহেতু মাইণ্ডটো ষ্টেবল হৈ নাথাকিব, আপুনি আৰু লোকচানহে খাব। তো সেইবাবে এই সময়খিনি আপুনি নিজক যিমান পাৰে নতুন কৰ্মক্ষেত্ৰত নিয়োগ নকৰিব। যিখিনি কাম আছে, যিখিনি পেণ্ডিং কাম আছে বা সেইখিনিক আপুনি ষ্ট্ৰীমলাইন কৰক। তাৰো ভিতৰত যিখিনি অদৰকাৰী বা য'ত নতুন খৰচ আছে সেইখিনি কাটি ৰাখি
আপুনি এটলিষ্ট ছমাহৰ পৰা এবছৰলৈ আপোনাৰ ইনকামখিনি ষ্ট্ৰীমলাইন কৰি আপোনাৰ লাইবিলিটিখিনি এড্ৰেছ চাব। আপোনাৰ সমস্যাবোৰ লাহে লাহে সমাধান হ'ব। আপোনাক এনে কথা শুনাব, সেইখিনি আপুনি ধৈৰ্য ধৰি শুনক। আপোনাৰ বেয়া দিন চলিছে, একো নাই। যেনেকৈ ৰাতি শেষ হোৱাৰ পিছত সূৰ্যোদয় হয়, আপুনি যদি নিষ্ঠাৰে এই কামখিনি কৰে, আপোনাৰো ভাল দিন আহিব। কিন্তু মনত ৰাখিব, এই সময়খিনিত আপুনি নতুন বাৰ্ডেন, নতুন ফাইনেন্সিয়েল লাইবিলিটি বা লাভ বিলাসৰ জীৱন এটা নকটাব। যিমান পাৰে আপুনি এটা মিনিমেলিষ্টিক লাইফ লৈ আপুনি আপোনাৰ সমস্যাখিনি সমাধান কৰিলে মোৰ লগতে মই ভগৱানৰ শ্ৰীচৰণক প্ৰাৰ্থনা কৰিছোঁ, লগতে হনুমানজীৰ শ্ৰীচৰণত আপোনালোকৰ সমস্যাবোৰ সমাধান হওক, আপোনালোক আগবাঢ়ি যাওক, সকলোৱে এটা ফাইনেন্সিয়েল বাৰ্ডেন ফ্ৰী লাইফ আহক আপোনালোকলৈ, আৰু আপোনালোকে সেই লাইফটো বনাব পাৰিব। ধন্যবাদ। জয় জননী।